গুড মৰ্নিং সকলোকে। আজি চাহ তাহ খাই কিনে এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি নৱমী, তো সকলোকে মোৰ ফালৰ পৰা নৱমীৰ শুভেচ্ছা জনালোঁ। আৰু সকলোৱে পূজা চালেনে? ক'ত চালে বাৰু? আজি আমি গ'লোঁ, আজিও যাম। এতিয়া আজি মাৰ ঘৰত যাম, তাৰ পৰা পূজা চাম আৰু গধূলি পূজা চাই গুচি আহি থাকিম। আহি ক'ত পূজা চাওঁ আজি দেখাম আপোনালোকক নৱমীৰ দিনা। আৰু আজিতো আমাৰ আলহী আছে, আলহী মানে এওঁৰ মানে চিষ্টাৰ ভণ্টি, তো সিহঁত আহিছে পূজা চাব। আৰু এতিয়া মই চাহ তাহ খাই কিনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু কেনেকুৱা পায় ভিডিঅ'টো শেষলৈকে চাই জনাব। হাই গাইজ, কি খবৰ সকলোৰে? ভালনে? মই বৰ্ণালী, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। ভাত চাত বনাই গধূলি ওলাই যাম, মাহঁতৰ ঘৰলৈ যাম। তো মই আজি এই পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু এতিয়া চিকেন বনাই আছোঁ। চিকেনটো অকণমান দেখাই দি থাকিম কেনেকৈ বনাইছোঁ। আৰু বাকী বেলেগ কিবা কিবি হৈ গ'ল বনোৱা, আৰু এইটো এতিয়া বনাব লৈছোঁ চিকেনটো। আৰু খাই লৈ কিনে ওলাই যাম চাৰিওফালে, আৰু পূজা দেখাই থাকিম ক'ত পূজা চাওঁ আজি নৱমীৰ পূজা। তো বলকচোন চিকেনটো চাওঁ কেনেকৈ বনাইছোঁ। চিকেন বনাম, এই আলু ফ্ৰাই কৰি আছোঁ। তাৰপাছত চিকেন মই আগতে দিলোঁৱে বনাই থাকোঁতে। এতিয়া মই সেইখিনি মছলাখিনি ভাজি লওঁ ফাৰ্ষ্ট। তাৰ পৰা অকণমান গাখীৰ দি দিওঁ, মই অকণমান গাখীৰ দি দিওঁ। সকলোৱে পূজা চালেনে? ক'ত চালে বাৰু? গেছটো বাৰু লেতেৰা হৈ আছে, মই কিবাকিবি বনাই আছিলোঁ যে, তাৰ কাৰণে এতিয়া মাংসটো চিকেনটো বহাই দিয়ে মই চাফা কৰিম। এইবোৰ চিকেনটো বাকীখিনি খাওঁতে দেখাই দিম বাৰু কি বনাইছোঁ আজি। আৰু এতিয়া চিকেনটো অকণমান দেখাই দিম, গোটেই দেখাই দিম দেখাই নিদিওঁ। এইটো গোটেই পানীটো নালাগে তুমি দিয়া। বইল চিকেন বইল চিকেন বনাই আছে আমাৰ দিয়াৰ কাৰণে। আৰু এইখিনি মোৰ ভাজা হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই চিকেনটো পেলাই ইয়াতে দি দিম। হ'লনে বইলটো? এইটো বইল বনাইছে, বইল চিকেন দিয়াৰ কাৰণে। অলপমান বেলেগকৈ দিলে আৰু দেখাই দিম, মানে থৈ কিনে দেখাই দিবা, তেতিয়া ভাল হ'ব। এতিয়া বনাই আছে কাৰণে এতিয়া চিকেনটো মই দি দিলোঁ। এতিয়া চিকেনটো গোটেই দেখাব নোৱাৰিলোঁ, কাৰণ মই অকণমান বেলেগ ফালে বিজি হৈ আছোঁ, সেইটো কাৰণে গোটেই কণ্টিনিউ দেখাব পৰা নাই। অকণমান দেখাই দিছোঁ। চিকেনটো বহাই থৈ আহিছোঁ ইফালে মই এইটো আমাৰ খাই দিয়া লাইচ কৰিছা তাই লাইচ কৰিছে। আৰু বাকী এতিয়া দেখাই থাকিম। আৰু গধূলি পূজা চাব যাম, মানে আজি মাৰ ঘৰত যাম। তো তাৰ পৰা পূজা চাই ক'ত চাওঁ দেখাম। আৰু আহা তুমি কিয় চাই আছা এনেকৈ? এতিয়া আহা না কৰি আছে। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে ক'ত যাওঁ। আৰু মই পানীটো দি থৈ গৈছিলোঁ, গৰম পানীটো তাত হৈ যায়। মই এইখিনি উতলাব দিম এতিয়া। আৰু গ্ৰেভি বনাম, মানে চিকেনটো গ্ৰেভি বনাম। বাকী কিবা কিবি বনাইছোঁ, সেইটো কাৰণে ইয়াতে মানে অকণমান গ্ৰেভি কৰিম। এইটো দিয়াৰ খানা আমাৰ। আহা, তোমাক কি বনাইছে চাবা। মা কি বনাই দিছে? এইটো বইল এইটো কি বনাইছা? চিকেন বইল বনাইছে এনেকৈ, বইল চিকেন। আৰু এই দালি তাই বেলেগ নাখায়, তাই এনেকৈ খাব চিম্পুলকৈ। এইটো ফ্ৰিজৰ ভিতৰত সোমাই আছে চাওক, এইটো আমাৰ এইটোৱে চাওক, এইটো ফ্ৰিজৰ ভিতৰত সোমাই আছে। ইফালে আহা, হাই দিয়াচোন ধুনীয়াকৈ, হাই দিয়া তুমি। তোমাক কি ধুনীয়াকৈ ক'ব চাচোন, মৰম লগাকৈ কোৱাচোন।
মানে ইয়াতো ভাত খাম আৰু মাহঁতৰ ঘৰতো ভাত খাম মানে এতিয়া সোনকালতে খাই যাম আৰু মাহঁতৰ ঘৰত যাই পালে দেৰি হ'ব 4টামানে বাজিব তো সেইটো কাৰণে তাতে অকণমান দেৰিকৈ খাম মাও বনাব যে চিকেন পূজা বুলি যাম তো সেইটো কাৰণে ইয়াতো মই বনাই চনাই খাই লৈ কিনে আমি গুচি যাম আৰু গধূলি ৰাতি মানে 4টা আহিম ঘৰলৈকে মই তামোল খাই আছোঁ চিকেন ৰেডি হৈ গ'ল এতিয়া আমি খাম ভাতৰ লগত আৰু কি বনাইছোঁ দেখাই আছোঁ এতিয়া আমি খাবলৈ বহিলোঁ আজি বনাইছিলোঁ দালি এই মুগ বুট ঘুগুনি আৰু এই কোমোৰাৰ আৰু মাছৰ মাথাৰে খাৰ এই চিকেনটো তো এতিয়া আমি দুটাই খাব আছোঁ আমি এতিয়া ভাত পানী খাই আহিলোঁ এতিয়া খাই কিনে মাৰ ঘৰত যাব ওলাম এতিয়া এওঁ ওলাই আছে আৰু মই ওলাম তো গৈ থাকোঁ যাওঁতে বাৰু ভিডিঅ' নবনাওঁ তো পূজা চাই আহিলে ভিডিঅ'টো বনাম খাই কিনে এতিয়া গা পা ধুই আহি যাব ওলাম আৰু দেৰি হ'ব 4টামান বাজিব যাই পাওঁতে তাৰ পৰা আৰু আহোঁতে 12টামান বাজিব কাৰণ ৰাতিৰ কথা এয়া চাওকচোন ছয়গাঁৱৰ দুৰ্গা পূজা মানুহ দেখিছেনে আচৰিত বাপৰে 6টা বজাতে ইমান মানুহ হৈছে ৰাখান হৈছে পুৰা আহি পালোঁ আমি আজাৰাৰ দুৰ্গা পূজাখন চাইকে যাওঁ ইয়াতে ৰখিলোঁ চাবৰ কাৰণে তো চবতে ইমান মানুহ আচৰিতভাৱে মানুহ হৈছে বাপৰে খাব বহিছোঁ মই লাইচ কৰোঁ আজাৰা পূৰা ৰাস আজি দুৰ্গা পূজা চাই যাই থাকিম ৰাস আহিছে মুখত দুৰ্গা পূজা ঘুগুনি কণী মেইন আৰু কাম গুৱাহাটী আৰু বেলেগ কাম এতিয়া ঘুগুনি খাইছোঁ ইয়াতে ঘুগুনি আৰু কণী মালিগাঁৱত যাম পূজা বাপৰে 12টা বাজিলে ঘৰ আহি পালোঁ ভাগৰ লাগি গ'ল সেই তেতিয়াৰ পৰা 6টা বজাৰ পৰা বাপৰে 12টা বাজিলে এতিয়া দেখিছে নহয় মানুহ কিমান হৈছে বাপৰে পূজা যেন একেবাৰে গুৱাহাটী ছয়গাঁও চবতে খালিয়ে নাই ক'তো তো এতিয়া ফ্ৰেছ হৈ লওঁ আৰু ভিডিঅ'টোৰ পৰা মই এতিয়া এৰিছোঁ কেনেকুৱা পাই জনাব